নমস্কাৰ, মই ডিম্বু বাৰুৱা আৰু মই এতিয়া উপস্থিত আছোঁ ফাল্টু প্ৰগ্ৰাম ষ্টুডিঅ'ত। আৰু মোৰ লগত এজন বিশেষ ব্যক্তি আছে, তাৰ কোনো পৰিচয় দিয়াৰ প্ৰয়োজন নাই। তাৰ নামে পৰিচয় চকুৰ আলি। চকুৰ আলি হয়তো চিনি পাইছে ন? চকুৰ আলি হয় সেইজন ব্যক্তি আমাৰ মাজত আজি উপস্থিত আছে। নমস্কাৰ আৰু ফাল্টু প্ৰগ্ৰাম ষ্টুডিঅ'ৰ পৰা অসমবাসী ৰাইজক মই নমস্কাৰ গ্ৰহণ কৰিছোঁ। চকুৰ আপোনাকতো সকলোৱে চিনিয়ে পায়, আৰু আপোনাৰ পৰিচয়টো দিব। মা দেউতা আছে নে নাই, কোন কোন আছে ঘৰত, পৰিচয়টো দিব আপোনাৰ। হয়, মোক বহুতে চিনি পায় আৰু বহুতে চেল্ফিও উঠে, ল'ৰা ছোৱালীবোৰে চেল্ফিও উঠে। আৰু মোৰ দেউতা নাই, মা দেউতা আছে আৰু মই আছোঁ। হয় চকুৰ, আপোনাৰ দেউতা নাই আৰু মা দেউতা আছে, আৰু আপুনি কম সময়ৰ ভিতৰতে অসমত বহুত জনপ্ৰিয়তা লাভ কৰিছে। আৰু আপুনি কেইদিনমান আগতে কৈছিল যে এখন চিনেমা বনাম বুলি। চিনেমাখনৰ কেনে প্ৰস্তুতি চলি আছে অলপ ক'ব নেকি? হয়, মই আমাৰ অঞ্চলটোৰ পৰিস্থিতি বুজ লৈ এখন চিনেমা বনাম বুলি ভাবিছিলোঁ আৰু বনাম। হয়, আৰু আপোনাৰ চিনেমাখনৰ হিৰ' কোন থাকিব জনাব নেকি অলপমান? মই মোৰ চিনেমাখনত বাংলাদেশৰ হিৰ' আলমক ল'ম বুলি ভাবিছিলোঁ, আৰু হিৰ'ইনো লাগিব। বৰ্তমানলৈ বিচাৰি আছোঁ, হিৰ'ইন পোৱা নাই। আৰু কোনোবা মন থাকিলে আহিব পাৰে, হিৰ'ইন হ'ব পাৰে অসমৰ ছোৱালী। হয়, আপোনালোকে শুনিলে ন? চিনেমাখনত হিৰ' আলমে এক্টিং কৰিব, আৰু এতিয়া কাৰোবাৰ যদি মন আছে, যুৱতীসকলে হিৰ'ইনৰ চিট খালী আছে, তাত আহি জইন কৰিব পাৰে। চকুৰ আলিৰ লগত কণ্টেক্ট কৰিব। হয়, চিনেমাখন মই অতি সোনকালে বনাম বুলি ভাবিছোঁ। অসমৰ ৰাইজে সহায় সহযোগিতা আগবঢ়ালে ভাল লাগিব। হয়, চকুৰ আলিক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ ফাল্টু প্ৰগ্ৰামৰ অনুষ্ঠানৰ সময় শেষ হোৱাৰ সময় আহি গ'ল, সেইবাবে চকুৰ আলিক বহুত বহুত ধন্যবাদ। ইমানখিনি সময় দিয়াৰ বাবে চকুৰ আলিক বহুত বহুত ধন্যবাদ।